হাই গাইজ, গুড মৰ্ণিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আৰু ৰাতিপুৱা ক্ৰিষ্টিনাক স্কুলত পঠাই দিলোঁ আৰু বাকী কাম একো বৰ্তমান কৰা হোৱা নাই। আৰু ইয়াতে মানে এইকেইটা চাওক, ইয়াতে খেলি আছে ৰিহান আৰু প্ৰিয়ান। এইটো ৰিহান খেলি আছে, তো ইহঁতৰ লগতে আছোঁ এনে। আৰু সেইফালে প্ৰিয়ান দাম ট্ৰাকত মাটি তুলি আছে। তো ইহঁত কেইটাৰ লগত এনেই আছোঁ আৰু বাটতে। কাম বহুত পৰি আছে, কৰিব মানে টাইম পোৱা নাই। ইহঁতৰ লগতে এনেকৈ টাইমখিনি পাছ কৰি আছোঁ। আৰু ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিলোঁ, এতিয়াই বৰ্তমান 8:30 মান বাজিল। তো চাই থাকিব আজিৰ ভিডিঅ'টো, কেনে লাগে জনাব। প্ৰিয়ান বাবু ডাঙৰ ৰিহান গাড়ী চলাই আছে। ৰিহান ধুনীয়াকে গাড়ী চলাই আছে। আৰু প্ৰিয়াঞ্চু এনেকে মানে একদম লেতেৰা হৈ থাকে, মাটি তুলি থাকে গাড়ীত। দিনটো মাটিত থাকে একদম। ইয়াৰ মানে কাম নাই, দিনটো একদম মাটি তুলি থাকিব দাম ট্ৰাকত। ৰিহান গাড়ীৰ পৰা পৰি গ'ল, তাৰপিছত টোপনি গ'ল। আৰু তেতিয়াই মই গোটেই ৰাতিপুৱাৰ কামখিনি কৰি শেষ কৰিলোঁ। হাই গাইজ, গা পা ধুলোঁ আৰু এইবিলাক চাওঁ, কাপোৰবিলাক শুকা দিলোঁ। 3টা ল'ৰা ছোৱালীৰ বহুত কাপোৰ, এইবিলাক কাপোৰ তো ধুলোঁ। আৰু এতিয়া বাকী কাম কৰোঁ, মানে এতিয়া চাহ খাম অকণমান, তো চাহ বনাওঁ। মোৰ ৰাতিপুৱাৰ কামখিনিও শেষ হ'ল আৰু ৰিহানো সাৰ পালে টোপনিৰ পৰা। আৰু আজি আমাৰ ইয়াতে বজাৰ, তো মানে বাবাই মানে মাছ আনিছে। তো এইখিনি মাছখিনি আৰু এইটো জেলেপি আনিছে। তো এতিয়া জেলেপি খাম, চাহ পিছত খাম। খাই লওঁ। আজি বনাম মাছ আৰু বনাম দুপৰীয়া মানে ক'লা কচু। ভাবিছোঁ ক'লা কচু ভাজিম বুলি, ক'লা কচু বুটেৰে। তো সেইটোৱে হ'ব আজি দুপৰীয়াৰ খানা। বনাম অকণমান পিছত। এতিয়া ৰিহান সাৰ পালে, তো ইয়াক অকণমান মনটো ভাল কৰি লওঁ, অকণমান কিবা কিনি খুৱাই লওঁ। এতিয়া ভাত বনাম। এইকেইটা খেলি আছে। এতিয়া যাম মই পাকঘৰত ভাত বনাবলৈ। আজি বনাম মাছ আৰু ক'লা কচুৰ ঠাৰি ভাজিম। তো চাই থাকিব কেনেকৈ বনাওঁ। আৰু মাছ বনাম। তো এতিয়া এই দুটাই ইয়াতে খেলি থাকক আৰু মই যাওঁ পাকঘৰত ভাত বনাব। কাৰ ল'ৰা ছোৱালী এনেকৈ খেলি থাকে মাটিত। মোৰ মানে উপায় নাই, ঘৰত মানুহ নাই চাবলৈ, তো এনেকৈ খেলিবলৈ দিছোঁ মাটিত। খেলি আছে। তো এতিয়া পাকঘৰত যাওঁ, বনাম লাহেকৈ ভাতখিনি বনাওঁ। চাই থাকিব দেই আপোনালোকে ভিডিঅ'টো। এইখিনি ক'লা কচু ঠাৰি কেইখিনি আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ কাটি ল'ম। আৰু ক'লা কচু খাব লাগে, আৰু ক'লা কচু খালে মানে গাত তেজ বঢ়ায়, গতিকে ক'লা কচু খাব লাগে। আৰু এইখিনি মই কচুখিনি ভালকৈ কাটি ধুই ল'লোঁ। আৰু এতিয়া মই বনাম এইখিনি। এইটো কেৰাহীটো পাতি দিছোঁ আৰু তেলটো গৰম হৈছে। তো ইয়াতে দি দিলোঁ পাঁচফোৰণ আৰু এইখিনি দিলোঁ পিঁয়াজ আৰু কেঁচা জলকীয়া। তো এইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম, ৰঙচুৱা কৰি ল'ম। ৰঙচুৱা হৈ গ'ল। এতিয়া কচুখিনি মই ঢালি দিম ইয়াতে। ক'লা কচুখিনি দিলোঁ। ক'লা কচু খাই কোনে কোনে ভাল পায় জনাবচোন। মই কিন্তু কচু খাই তামাম ভাল পাওঁ দেই। এতিয়া এইখিনি
ভাজিম ভালকে। ইয়াতে দিলোঁ এতিয়া নিমখ অকণমান, বেছিকৈ নিদিওঁ কাৰণ কচুখিনি মানে একদম কমি যাব। তো অকণমান দিলোঁ হালধি আৰু এইখিনি দিলোঁ নহৰু বটা, আৰু এইখিনি হ'ল জিৰা, আৰু এইখিনি হ'ল আদা। তো এতিয়া এইখিনি মই ধুনীয়াকৈ মিহলি কৰি দিম। তো এইখিনি বুট তো ইয়াতে মই দি দিম। বুট দিলে ক'লা কচু যিকোনো কচুৱে খাবলৈ বহুত টেষ্টি লাগে, বুট দিব লাগে। আৰু দিলোঁ বিলাহী, এটা বিলাহী দি দিলোঁ। এইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু এনেকৈ ভাজি থাকিম অকণমান টাইম, মানে মছলাখিনি যাতে ধুনীয়াকৈ ভজা খায় তেতিয়ালৈকে ভাজিব লাগিব। তো মছলাখিনিও ভজা খাওক আৰু অকণমান টাইম এনেকৈ ভাজি তাৰপিছত ঢাকনিৰে ঢাকি ধুনীয়াকৈ জুইটো কমাই দি সিজাম। তো ইয়াত মানে কি পানীটো এড নকৰোঁ, গতিকে অকণমান জুইটো কমাই দি ঢাকনিৰে ঢাকি সিজাব লাগিব। এতিয়া কচুখিনি লাহে লাহেকৈ সিজি আছে, বুটখিনিও সিজিব লগতে। তো মানে ইয়াতে আদা নহৰু জিৰা এইখিনি দিয়াৰ পিছত অলপমান ভাজিলে মানে খাবলৈ টেষ্টি হয়। আৰু আদা নহৰু জিৰা এইবিলাক নিদিলেও হয়, কিন্তু দিলে মানে বেছি টেষ্টি হয় খাবলৈ। আৰু ইয়াতে মই অকণমান দি দিলোঁ সৰিয়হ, বটা সৰিয়হ। কচু আচলতে সৰিয়হত দিলে খাবলৈ ভাল হয়, টেষ্টি হয়। সৰিয়হখিনি দি দিলোঁ। এই ৰিহান অকণমান চিঞৰি আছে, বেছিকৈ চিঞৰি আছে দেই। আৰু কচুখিনি মানে একদম সিজি গৈছে বঢ়িয়াকৈ। এয়া সিজি গ'ল আৰু অকণমান টাইম এনেকৈ ভাজিম। যিখিনি মানে পানী ওলাইছে ভজাৰ টাইমত, তো সেইখিনি শুকাব লাগিব। যেতিয়ালৈকে ভাজি একদম গোটা হৈ নাযায় তেতিয়ালৈকে অকণমান টাইম ভাজি থাকিম। আৰু লাহে লাহেকৈ ভজা হৈয়ে গ'ল। তো এইখিনি চাওক, পানীখিনিও শুকাই গ'ল আৰু কচুটো মানে একদম গলি গৈছে, সিজি গৈছে। এনেকুৱা হ'লে মানে খাবলৈ ধুনীয়া হয়। তো এইখিনি এতিয়া মই নমাই ল'লোঁ। চাওকচোন, দেখাত ইমান ধুনীয়া হৈছে আৰু খাবলৈ ইমান টেষ্টি হৈছে। মানে মাছ মাংস নহ'লেও হয় আৰু এনেকৈ কচু ভজাৰে মানে ভাত খাব পৰা যায়। এতিয়া মই দুপৰীয়াৰ বাবে ভাতখিনি খাই লওঁ। এইখিনি চাওক, কচু আৰু মাছ বনাইছিলোঁ যে, মাছখিনি বনাটো আপোনালোকক নেদেখুৱালোঁ, সেইখিনিও মই সৰিয়হ আৰু মছলাৰে বনাইছিলোঁ। এতিয়া মই ভাতখিনি খাই লওঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব, আৰু প্লিজ এটা লাইক কৰি দিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।